চিপাঝাৰৰ স্বাস্থ্য খণ্ডত এক বিশেষ সংযোজন। দৰং জিলাৰ চিপাঝাৰৰ স্বাস্থ্য খণ্ডত আন এক আশাৰ বাতৰি। দুখীয়া দৰিদ্ৰ জনতাৰ উপকাৰ সাধন কৰাৰ লক্ষ্যৰে চিপাঝাৰত মুকলি কৰা হৈছে এখন ফাৰ্মাচী। চিপাঝাৰ অঞ্চলৰ এগৰাকী বিশেষ ব্যক্তি হিচাপে পৰিচিত হেৰম্ব মহন্তৰ একমাত্ৰ পুত্ৰ কুকিল মহন্তই গঢ় দিয়া ফাৰ্মাচীখনৰ সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰিক মেডিকছ নামৰ ফাৰ্মাচীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সমীপৱৰ্তী ৰাইজৰ বিশেষ সুবিধা হোৱাৰ লগতে সকাহ হ'ব বুলি উল্লেখ কৰে চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। ইয়াৰ উপৰিও চিপাঝাৰ লাউজান সংযোগী পথৰ দাঁতিত মুকলি কৰা এই ফাৰ্মাচীখনত সকলো প্ৰকাৰৰ জীৱনদায়িনী ঔষধৰ লগতে শীঘ্ৰেই উপলব্ধ হ'ব অভিজ্ঞ চিকিৎসকৰ চিকিৎসা ব্যৱস্থাও। যিটো শুভকাৰ্য আমাৰ পৌৰসভা আনুষ্ঠানিকভাৱে হ'বলৈ যোৱা আমাৰ চিপাঝাৰ পৌৰসভাৰ বাবে এটা ভাল খবৰ। এইটো এটা কাৰণ ইতিমধ্যে আমি নিজে অনুভৱ কৰিছোঁ যে আমাৰ চিপাঝাৰখনত স্বাস্থ্যৰ ক্ষেত্ৰত যিধৰণে বিভিন্ন ধৰণৰ বেচৰকাৰী খণ্ডত কিছু প্ৰতিষ্ঠান গঢ়ি উঠিব লাগিছিল, বিশেষকৈ স্বাস্থ্য কেন্দ্ৰ বহুত লাগিছিল আমাৰ, কিন্তু আজি আমাৰ ব্যক্তিগতভাৱে আজি এই ধৰণৰ এখন ফাৰ্মাচী, যিখন ফাৰ্মাচীৰ মাজেদি ডাক্তৰসকল থাকিব বিভিন্ন বিভাগৰ, গতিকে সেই যিসকল ডাক্তৰৰ কথা মোক ক'লে আমাৰ উদ্যোক্তাসকলে, যে যিখিনি মানুহে লৈ পেলাই আমি ডাক্তৰক লৈ পেলাই আমি গৌৰৱ কৰোঁ, সেই ডাক্তৰসকলে যদি অকণমান চাই দিয়ে ব্যক্তিগতভাৱে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ চিপাঝাৰৰ এই পৌৰসভাৰ আনুষ্ঠানিক যি এটা উত্থান বা আৰম্ভ হ'ব, সেইটো ক্ষেত্ৰত এটা খুব ভাল খবৰ। আৰু মই নিজেও তেখেতসকলক এটা অনুৰোধ কৰিম, তেখেতসকলকে নহয়, মই সমগ্ৰ আমাৰ চিপাঝাৰবাসী বা অসমৰ স্বাস্থ্যকেন্দ্ৰৰ যিসকল আগ্ৰহী লোকক মই এটা কথা ক'ব খুজিছোঁ যে আমিও বিশ্বাস কৰোঁ বা আমিও সহায় কৰিম, যি ধৰণে সহায় কৰিব লাগে। সেয়া হৈছে কি যে খুব ভাল ব্যক্তিগত খণ্ডৰো ভাল চিকিৎসালয় খুব প্ৰয়োজন হৈছে চিপাঝাৰত। বাঢ়িবই লাগিব, কাৰণ নহ'লে এখন চহৰ হ'বলৈ হ'লে বিভিন্ন দিশৰ সকলো দিশেই এটা প্ৰাপ্য হ'ব লাগিব চহৰখনত, তেতিয়াহে মানুহ যাতে বাহিৰলৈ নাযায়। কাৰণ চহৰৰ মূল লক্ষ্যটো হৈছে কি যে সকলো অত্যাৱশ্যকীয় সকলো সামগ্ৰী, সকলো সেৱা আমাৰ ইয়াত উপলব্ধ হ'ব লাগিব। আজি নতুন এটা ব্যৱসায় বুলিয়ে ক'ব লাগিব, এখন ফাৰ্মাচী শ্বপ এখন উদ্বোধন কৰিলে আমাৰ বিধায়ক মহোদয়, সন্মানীয় বিধায়ক মহোদয়, আৰু আমাৰ ওচৰ চুবুৰীয়া গোটেইখিনি মানুহ আমি আমন্ত্ৰণ জনাইছিলোঁ। ৰিক মেডিকছ নামেৰে আমি ফাৰ্মাচীখন আজি আৰম্ভ কৰিব লৈছোঁ, ভগৱানৰ আশীৰ্বাদ লৈ। আৰু আমাৰ যিখিনি মানুহ আছে, চাওক, এইটো মোৰ উদ্দেশ্য হ'ল যে মানুহখিনি সকাহ হ'ব লাগে, অলপ মানুহখিনিয়ে সুবিধাখিনি পাব লাগে। এতিয়া মই কেইজনমান ভাল ডক্টৰৰ কথা ভাবি আছোঁ আমাৰ এৰিয়াটোৰ কাৰণে, চাইল্ড স্পেচিয়েলিষ্টেই হওক, আপোনাৰ এটা ভাল মেডিচিনৰ ডক্টৰ, য'ত নেকি মানুহে অলপ সুলভ মূল্যত ডক্টৰজনক পায়, অলপ বহুত হাবাদুৰি খাব লগা নহয়। মেডিচিনো অকণমান কম, চাওক, মেডিচিনৰ যিটো ৰেট হ'বই, কিন্তু তাতে যদি মই অলপ ডিছকাউণ্ট দিব পাৰোঁ বা অলপ সুলভ মূল্যত দিব পাৰোঁ, সেইখিনি বহুত ডাঙৰ কথা। মানুহৰ সকাহ হ'ব লাগে। আজিকালি এইটো বস্তু বহুত মানুহৰ বেমাৰ আজাৰো বহুত হৈছে, গতিকে মানুহখিনি সকাহ হ'লে, মানুহখিনি যদি সকাহ পায়, আমিও আশীৰ্বাদ পাম, আমাৰ চিপাঝাৰখনো উন্নতি হ'ব, চব মানুহে।